হেল্ল' এভৰিৱান নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল আলফুললৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ এতিয়া বাজিছে 3:30 আজি ব্লগটো বহুত দেৰিকৈ ষ্টাৰ্ট কৰিছোঁ মানে কৰিম বুলি ভবা নাছিলোঁ ঘপচে ষ্টাৰ্ট কৰি দিলোঁ আৰু কাম কেইটামানো আছে বাহিৰত আছোঁহি এতিয়া মই আছোঁহি একদম পাছফালে পথাৰত ভিতৰত ইমান গৰম পৰিছে সেইকাৰণে বাহিৰত আছোঁহি এতিয়া আকৌ ভিতৰলৈ যাবলৈ মন যোৱা নাই ইমানেই ধুনীয়া বতাহ মাৰি আছে প্ৰথম ভিডিঅ'টোত যে আপোনালোকক দেখাইছিলোঁ মাছ কেইজনী এতিয়া দুজনীহে আছেগৈ তেতিয়া 5জনী আছিলে এতিয়া আৰু তাহাঁতক মা আৰু মই লগ লাগি অলপ চাফা কৰি দিম পানীখিনি সলাই দিম কৰাই নাই তেতিয়াৰ পৰাই সেয়া অনাৰ পৰা কৰা নাছিলোঁ কাৰণে এতিয়া অলপ লেতেৰাও হৈছে চাফা কৰি দিম সেইখিনিও কাম আছিলে আৰু ভাবিলোঁ আজি স্কিন কেয়াৰ কৰিম বহুত দিন কৰা নাই যিহেতু গৰম দিন এতিয়া বহুত বেছি স্কিন লেতেৰা হৈছে সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ সেইকাৰণে মানে ব্লগটো ষ্টাৰ্ট কৰিলোঁ ভবা নাছিলোঁ আজি ব্লগ কৰিম বুলি সেইকাৰণে দেৰিও হ'ল এতিয়া 3:30 হ'ল ইমান ধুনীয়া বতাহ মাৰিছে কেনেকৈ যাওঁ বাৰু ভিতৰলৈ কওকচোন এতিয়া ভিতৰলৈ যাওঁ বলক ভিডিঅ' কৰোঁ নহ'লে আপোনালোকক আজি দেখুৱাও নহ'ব মই কি কৰিম কেলৈ ভিডিঅ'টো আজি ষ্টাৰ্ট কৰিলোঁ ইমান দেৰিকৈ গৰম দিছে ভিতৰত পূৰা উৎপাত কৰিছে এতিয়া মা আৰু মই দুইজনী লগ খাই অলপ চাফা কৰি দিব লাগিব অ'কে আহি গ'লোঁ এতিয়া আপোনালোকৰ ওচৰলৈ আজি এটা হোম ৰেমেডি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সেইকাৰণে কৈছিলোঁ এটা স্কিন কেয়াৰ ভিডিঅ' আপোনালোকক দিম বুলি মানে মই কৰিম সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ ঘপচে যে আজি ব্লগটো কৰিলোঁ সেইকাৰণেই কৈছিলোঁ আচলতে আৰু এতিয়া ভইচ অভাৰ দিব লগা হৈছে এতিয়া বাহিৰত বহুত চাউণ্ড আহি আছিল এতিয়া যিহেতু গৰম দিন ছানবাৰ্ণটো পৰিবই নহয় জানো আৰু আমিতো ভয় কৰোঁৱেই সেইকাৰণে ভাবিলোঁ ময়ো অলপ কেয়াৰ লওঁ নিজক আৰু আপোনালোককো দেখাওঁ সেইকাৰণে আজি ব্লগটো আৰম্ভ কৰিছিলোঁ এতিয়া ষ্টাৰ্ট কৰোঁ আৰু তেনেহ'লে নহয় জানো আজিৰ এই পেকটোৰ বাবে মই লৈছোঁ নাৰিকল তেল আৰু ঘৰত আমি ব্যৱহাৰ কৰি থকা হালধি আৰু গোলাপ জল অৱশ্যে গোলাপ জল অপশ্যনতো ৰাখিব পাৰে নিদিলেও হয় প্ৰথমতে মই লৈছোঁ নাৰিকল তেল তাৰপিছত নাৰিকল তেল আৰু এতিয়া মই হালধি গুড়ি লৈ লৈছোঁ সাধাৰণতে আমি ঘৰত যিবিলাক ব্যৱহাৰ কৰোঁ সেয়া হালধি গুড়িয়ে লৈ লৈছোঁ দেখিছে ইমান পৰিমাণৰ লৈছোঁ আৰু ইয়াতে এতিয়া মই 5-6 টোপালমান গোলাপ জল দিছোঁ আৰু এইখিনি এতিয়া মই ভালদৰে মিহলাই ল'ম আৰু আমি যিহেতু নাৰিকল তেল আৰু হালধিৰ গুণাগুণৰ বিষয়ে সকলোৱে জানোৱেই নক'লেও হয় সেইটো সকলোৱে জানো সৰু ডাঙৰ সকলোৱে আমি ব্যৱহাৰ কৰিব পাৰোঁ এই পেকটো সপ্তাহত 2-3 দিনো আমি ব্যৱহাৰ কৰোঁ বুলিলে কৰিব পাৰোঁ দেখিছেই মই এই পেকটোৰ কাৰণে 3টা বস্তুৱে মাত্ৰ ব্যৱহাৰ কৰিছোঁ সময়ো কম লাগে বস্তুও কম লাগে যিহেতু এতিয়া গৰম দিন আৰু ছানবাৰ্ণ পৰে সকলোৰে এইটো পেক যদি সপ্তাহত আমি 2বাৰ হ'লেও লগাওঁ 5 মিনিট সময় উলিয়াই যদিও আমি 2বাৰ লগাওঁ তেতিয়াও আমাৰ ছানবাৰ্ণৰ পৰা আমি ৰক্ষা পাম আৰু লগতে আমাৰ ব্লেক স্পটবিলাকো নাইকিয়া হয় উজ্জ্বল হয় স্কিনখন নিমজ হৈ থাকিব এতিয়া মই গোটেই মুখখনতে পেকটো লগাই লৈছোঁ আৰু লাহে লাহে মাছাজ কৰিম যেতিয়া আমি ফেচ মাছাজ কৰোঁ তেতিয়া আমি এটা কথা মনত ৰাখিব লাগে কেতিয়াও আমি মাছাজ কৰোঁতে জোৰকৈ মাছাজ কৰিব নালাগে কাৰণ জোৰকৈ মাছাজ কৰি দিলে আমাৰ স্কিনটো সোনকালেই আমাৰ এটা কম বয়সতো স্কিনটো লুজ হৈ যোৱাৰ চান্স থাকে সেই একদম লাহে লাহেকৈ কৰিব লাগে যিমান পাৰি গোটেই মুখখনত লগাই ল'লোঁ এতিয়া এনেদৰে মাছাজ কৰি যাওক লাহে লাহে চাৰ্কুলাৰ মুভমেণ্টত এতিয়া নাকৰ ছাইড অংশ আৰু ওপৰ অংশত এনেদৰে মাছাজ কৰিব
এনেদৰে 2বাৰ 3বাৰ 4বাৰ যিমান পাৰে আপোনাৰ নিজৰ মতে কৰিব পাৰে আৰু কপালখনতো লাহে লাহেকৈ কৰিব লাগে এনেদৰে 2টা আঙুলি লৈ এনেদৰে মাছাজ কৰি যাব যিমান পাৰে লাহে লাহেকৈ কৰিব আৰু আপোনাৰ নিজৰ মতে 4বাৰ 5বাৰ যিমান পাৰে তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি দুটাৰে এনেকৈ জ লাইনত আমি এনেদৰে মাছাজ কৰিব পাৰোঁ এনেদৰে 7-8বাৰ কৰিব পাৰে আপ ডাউন কৰি আমি যেতিয়া আণ্ডাৰ আই এৰিয়াত মাছাজ কৰোঁ তেতিয়া একেবাৰে সাৱধান হৈ থাকিব লাগে একেবাৰে লাহে লাহে স্মুথকৈ কৰিব লাগে কাৰণ সেইটোত ৰিংকলছ সোনকালে পৰে যিহেতু সেই জেগাকণ আমাৰ মুখৰ আন জেগাতকৈ কোমল হয় সপ্তাহত এবাৰ হ'লেও আমি ফেচ মাছাজ কৰাটো দৰকাৰী কাৰণ প্ৰত্যেকজনী আমি ছোৱালী বিচাৰোঁ মানে প্ৰত্যেকেই বিচাৰে ছোৱালী বুলিয়েই নহয় আজিকালি প্ৰত্যেকেই বিচাৰে স্কিনটো গ্ল' কৰি থাকক টাইট হৈ থাকক সদায় নহয় জানো যিহেতু ব্লাড চাৰ্কুলেশ্যন হৈ থাকিলে আমাৰ স্কিনটো অট'মেটিকেলি গ্ল' কৰি থাকিব এতিয়া 2টা আঙুলিৰে নাকৰ ছাইডত এনেদৰে 3-4বাৰকৈ মাছাজ কৰক আৰু কপালেৰে মুখৰ থুতৰিলৈকৈ লৈ আহক আৰু এনেকৈ মাছাজ কৰি যাওক কেতিয়াও মাছাজ কৰোঁতে স্কিনটো তললৈ টানিব নালাগে সদায় ওপৰলৈ টানিব লাগে বাকী ৰৈ যোৱাখিনি এতিয়া মই হাতত এপ্লাই কৰিম 2খন হাততে আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা পালে চাই জনাব আৰু পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ পুনৰ আহিম মই তেনেহ'লে আজিলৈ বাই বাই